বন্ধুসকল আজি আমি কথা পাতিম সাকুলেন্টৰ সম্পৰ্কে। প্ৰথমতে জানি লওঁ সাকুলেন্ট মানে কি। সাকুলেন্ট শব্দটোৰ অৰ্থ হৈছে ৰসেৰে পৰিপূৰ্ণ। যিবিলাক উদ্ভিদৰ পাত, গা-গছ, শিপা অংশ ৰসেৰে পৰিপূৰ্ণ হৈ থাকে তেনে উদ্ভিদক সাধাৰণতে সাকুলেন্ট বুলি কোৱা হয়। সাকুলেন্টত পানীৰ পৰিমাণ প্ৰায় 90-85% থাকে। সেইবাবে সাকুলেন্টবোৰ মৰুজাতীয় উদ্ভিদ হোৱাৰ হেতুকে আমি পানী অতি কম পৰিমাণে দিব লাগে আৰু ছাঁ পৰা ঠাইত থ'ব লাগে। প্ৰতি 15 দিনৰ মূৰত এবাৰ সামান্য পানী দিলেই ভালকৈ জীয়াই থাকে। পানীৰ পৰিমাণ অলপ হ'লেই যদি সাকুলেন্টবিলাকৰ পানীটো অলপ যদি বেছিকৈ দিয়া হয় তেতিয়া সাকুলেন্টবিলাক পচি বা মৰি যাব। সেইবাবে পানী দিয়াত ধ্যান ৰাখিব লাগে। এতিয়া আমি কথা পাতোঁ সাকুলেন্টবিলাক মাল্টিপ্লাই কেনেকৈ কৰিম বা এটাৰ পৰা আনটা কেনেধৰণে বনাম। সেইটো কৰিবলৈ খুবেই সহজ। সাকুলেন্টৰ যিকোনো গা অংশৰ পৰাই আকৌ ধুনীয়াকৈ এটা নতুন প্লাণ্ট ওলাই যায়। যেনে ধৰি লওক মাদাৰ অফ থাউজেণ্ডৰ যিবিলাক বেবী প্লাণ্ট থাকে পাতৰ কাষে কাষে সেইবিলাকৰ পৰাও আপোনালোকে বেলেগ প্লাণ্ট বনাব পাৰে বা কালাঞ্চু পাতৰ পৰাও হৈ যায়। পাত বা গা অংশৰ পৰাই মাল্টিপ্লাই কৰিব পাৰি ধুনীয়াকৈ তাৰ পৰা হৈ যায়। আৰু সাকুলেন্ট মাল্টিপ্লাই কৰিবলৈ সেইকাৰণে খুব সহজ। সাকুলেন্টৰ পানীৰ পৰিমাণটো আপোনালোকে ভালকৈ দি থাকিলেই 15 দিনমানৰ পিছত পানী দিলেও হয়। সেইটো ভালদৰে ধ্যান ৰাখিলে সাকুলেন্ট কেতিয়াও বেয়া নহয়, বহুত দিন থাকিব। আৰু এইটো অৰ্নামেণ্টেল প্লাণ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰে। খুব কম ঠাইতে খুব ধুনীয়াকৈ সজাব পাৰি সাকুলেন্ট। খুব কম জেগাতে বহুত সাকুলেন্ট ৰাখিব পাৰি। সেইবাবে খুবেই ধুনীয়া লাগে। কিন্তু বহুতে কি কয় বেয়া হৈ যায়, বহুত দামো লয়। দাম আচলতে এইটো কাৰণেই লয় ইয়াৰ যত্ন খুব বেছি, খুব যত্ন ল'ব লাগে। সেইবাবে ইয়াৰ প্ৰাইচটো বাঢ়ি যায়। কিন্তু কোনো কথা নাই, যদি অলপ ধ্যান ৰখা হয় সাকুলেন্ট বহুত দিনলৈকে থাকে। মই বহুত দেখিছোঁ 10 বছৰ পৰ্যন্ত কিছুমান সাকুলেন্ট থাকি যায়, বেয়া নহয়। সেইবাবে অলপ যত্নৰ প্ৰয়োজন, কিন্তু দেখাত খুব ভাল লাগে। এতিয়া আমি কথা পাতোঁ সাকুলেন্টৰ বাবে পটিং মিক্সটো কেনেকৈ বনাব লাগে। পটিং মিক্সটোত আপোনালোকে শিলৰ দানা 40% দিব, বালি 40%, অলপ পৰিমাণে মানে 10% কেঁচুসাৰ আৰু 10% মাটি দিব লাগে। বহুতে কোকোপিট দিয়ে, যিহেতু কোকোপিটে পানীটো শোষণ কৰি ৰাখে বহুত দেৰি লাগে। সেইবাবে মই কোকোপিট নিদিয়াটোৱে উত্তম বুলি ভাবোঁ। কোকোপিট দিব নালাগে, বালি দিলে ভাল। বালিতে পানীটো খুব ধুনীয়াকৈ ড্ৰেইন কৰি দিয়ে। আৰু এইধৰণে আপোনালোকে পটিং মিক্সটো বনাব সাকুলেন্টৰ কাৰণে। যদিও বা আমি এল'ভেৰা নিচিনা সৰু কাঁইট থকা উদ্ভিদবিলাককে সাকুলেন্ট বুলি কওঁ, কিন্তু তেনে নহয়। ট্ৰেংগল হাৰ্ট, মাদাৰ অফ থাউজেণ্ড, ৰিঅ', ওণ্ডাৰিং জিঅ', পাৰ্পল হাৰ্ট, কালাঞ্চু, বেগনিয়া সেইবিলাকো সাকুলেন্টৰ ভিতৰতে পৰে। কিন্তু এইবিলাকৰ সকলোৰে ক্ষেত্ৰত পটিং মিক্সটো একেই নহয়। কিছুমানৰ পটিং মিক্সটো খুব সাধাৰণভাৱে বনালেও ধুনীয়াকৈ চলি থকা দেখা যায়। যেনে কালাঞ্চু বা 9 o'clock সেইবিলাক খুব সাধাৰণভাৱে আমি চইলটো প্ৰস্তুত কৰিলেও হৈ যায়। কিন্তু যিবিলাক এল'ভেৰাৰ নিচিনা খুব বেছি পানী থাকে বা ডংকি ষ্টিল সেইবিলাক খুব অতি সোনকালে পানী বেছি পালে বেয়া হৈ যায়। সেইবিলাকৰ পটিং মিক্সটো সাধাৰণতে আমি খুব ধ্যান দি বনাব লাগে। বালিৰ পৰিমাণ বা শিলৰ পৰিমাণটো অলপ বেছিকৈ দি বনাব লাগে। মুঠতে এইটোৱে জানি থওক যে যিবিলাক গছত পানীৰ পৰিমাণটো বেছি বা পাততে হওক গা গছতে হওক সেইবিলাক সাকুলেন্টৰ ভিতৰত পৰে। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰী হ'ব। যদি হয় তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবৰ বাবে, আৰু ন'টিফিকেশ্যন বেলটো ক্লিক কৰি দিব। আজিলৈ ইমানেই আছিল, ধন্যবাদ।